আগত সেই তাত গাড়ীখন ৰখি আছে এই তাত हेलो फ्रेंड्स गुड मॉर्निंग কি খবৰ আপোনালোকৰ গুড মৰ্নিং কৈছে কি এতিয়া ৰাতিপুৱা 6টা বাজিছে আৰু মই 5টা বজাতে উঠিছিলো কিন্তু 5টা বজাত একদম আন্ধাৰ হৈ আছিল মই ভিডিঅ' কৰিব পাহৰি গলো উঠি মোৰ যিখিনি কাম বন আছে সকলোখিনি কৰিলো আৰু মই গাও ধুলো আৰু গোহাই চেকিও জ্বলালো এতিয়া 6টা বজাৰ পৰা আজি ভিডিঅ'টো আৰম্ভ কৰাৰ কাৰণটো হৈছে কি আমি যাম পিকনিক আমি মানে এও না যায় মই আৰু ল'ৰা ছোৱালী কেইটা যাম আমাৰ ওচৰৰ গোটেই মাইকী মানুহখিনি পিকনিক যাব আৰু ক'ত যাম মই আপোনালোকক পিছত কম এতিয়া নকওঁ মই ভিডিঅ'টো আৰম্ভ কৰো হেল্ল' ফ্ৰেণ্ডছ মই নিবেদিতা কিচেন এণ্ড ব্লগৰ এটা সুন্দৰ ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো একদম সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকিব আৰু পিছত লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যিখিনি মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এটা কথা আজি হৈছে ছানডে আজি 2021ৰ একদম শেষৰ ছানডে সেইকাৰণে ভাবিছোঁ 2021ৰ শেষৰ ছানডেটোনো কিয় এনেই যাব দিওঁ সেইকাৰণে আমি আজি পিকনিক গৈছোঁ আৰু নতুন বছৰটো হয়তো যাব পাৰোঁ সেইটো নকৰোঁ সেইটো পিছত কম যদি যাওঁ এতিয়া মই ওলাই ফ্ৰেণ্ডছ ৰেডি হৈ গৈছোঁ যাবৰ কাৰণে বলক আগত সেই তাত গাড়ীখন ৰখি আছে এই তাত ফ্ৰেণ্ডছ আমি গৈ আছোঁ ৰাণী kopili আৰু মই যিখিনি এৰিয়াত থাকোঁ সেইখিনি এৰিয়াৰ আমি এনেকৈ এনেকৈ আমি পিকনিক স্থলী পাই গ'লোহি গাড়ীৰ পৰা নামি ঠেলা পাইছিলোঁ ঠেলাতে আমাৰ বস্তুখিনি লৈ অনা হৈছিলে সেইখিনি দেখুওৱা নহ'ল আৰু চবেই লগে ভাগে মিলি এনেকৈ স্কিন তৰিছোঁ আৰু সকলোখিনি কৰিছোঁ আৰু আমি ব্ৰেড জেম কণী চাহ এইবিলাক খাইছিলোঁ এইখিনি আপোনালোকক দেখুওৱা নহ'ল কাৰণ মোৰ ছোৱালীজনীৰ লগত আছিলে ভিডিঅ' কৰা নহ'ল চাহ খাই মেলি মই অলপ এনেকৈ ভিডিঅ' কৰিব ওলাই আহিছিলোঁ আৰু বাকীসকলে এনেকৈ মাছ ভাজিছে আৰু এইফালে পাচলি সকলোৱে মিলি জুলি সকলোৱে কাটিছে ৰেডি কৰিছে আৰু তেখেতে ভাত বনাই আছে যিজন আমাৰ ভাত বনাবৰ কাৰণে লৈ আহিছিলোঁ এয়া এনেকৈ সকলোৱে মিলি জুলি আমি পাচলি কাটিছোঁ সেইখিনি কাম হোৱাৰ পিছত মই অলপ ওলাই আহিছিলোঁ
এনেকৈ পাহাৰৰ ওপৰলৈ যাব পাৰে। ওপৰত একদম ওপৰত জুৰি আছিলে, মই যোৱা নাই, বেছি অলপ গৈছিলোঁ, বেছি যোৱা নাই, কাৰণ ভৰি লগা বাইচাঞ্চ হাতী চাতি ওলাই আহিব পাৰেতো। জেগাখিনি ইমান বেয়াও নহয়, কিন্তু ইমান ভালো নহয়, মোটামুটি ঠিকে আছে জেগাখিনি। আৰু কাষত জুৰি আছে, ভাল লাগিছে।